অভয়পুৰী উত্তৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক আব্দুল বাতিন খণ্ডকাৰে সাংসদ বদৰুদ্দিন আজমলক মানসিকভাৱে ভাৰসাম্যহীন বুলি আখ্যা দিয়ে আৰু তেওঁক মানসিক চিকিৎসা গ্ৰহণ কৰিবলৈ আহ্বান। যিসকল ব্যক্তি মানসিকভাৱে ভাৰসাম্যহীন তেওঁলোকেহে বেলেগ এটা দলৰ ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিক পাগল বুলি ক'ব পাৰে। তাৰমানে যিগৰাকী ব্যক্তিয়ে কয় তেওঁৱে মানসিক চিকিৎসা কৰাৰ প্ৰয়োজন আছে। সমাগত ঈদত দিব লগা কোৰবানী সম্পৰ্কেও বিধায়ক আব্দুল বাতিন খণ্ডকাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মোৰ ফালৰ পৰা ক'বলগীয়া এটাই, দেশৰ আইন নিয়ম কানুন মানি ধৰ্মীয় ৰীতি নীতি মানি যিটো কৰিলে যিটো অঞ্চলত যিটো কৰা সম্ভৱ সেইটো কৰাই ভাল। একজাক্টলি আইনমতে কৰিব লাগিব। আইনৰ ক্ষেত্ৰত তাতে ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত কিছু সকাহ দিয়া আছে, গতিকে সেই সকাহখিনি য'ত মানে আইনমতে উপভোগ কৰিব পাৰি সেইখিনি উপভোগ কৰিব লাগিব। আজি মানিকপুৰ ব্লক কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক সভা তথা শপত গ্ৰহণ অনুষ্ঠানত অনুষ্ঠিত হয়। মানিকপুৰ ৰাজীৱ ভৱনত মানিকপুৰ ব্লক কংগ্ৰেছৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা তথা শপত গ্ৰহণ অনুষ্ঠানত 81গৰাকী ব্লক কংগ্ৰেছৰ সদস্যক শপত বাক্য পাঠ কৰাই ব্লক কংগ্ৰেছৰ সভানেত্ৰী অনুৰূপা ৰাজবংশীয়ে। সভাখনত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিভিন্ন কাম কাজৰ সমালোচনা কৰা দেখা যায়। ব্লক কংগ্ৰেছৰ নতুনকৈ যিটো নৱনিৰ্বাচিত সভাপতি হিচাপে মই দায়িত্ব গ্ৰহণ কৰিলোঁ আৰু সেই উদ্দেশ্যে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছিল। আৰু আমাৰ মানিকপুৰ ব্লকৰ আণ্ডাৰত যিখিনি 75জনীয়া সদস্যৰে গঠিত সদস্য, ভাইচ প্ৰেছিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী গোটেইখিনিকে আমি আজি ইয়াতে শপত লোৱালোঁ। এইখিনিয়ে আমাৰ আজিৰ সভাখনৰ উদ্দেশ্য আছিল। যিসকল ব্যক্তি মানসিকভাৱে ভাৰসাম্যহীন তেওঁলোকেহে বেলেগ এটা দলৰ ৰাষ্ট্ৰীয় দলৰ ৰাজ্যিক সভাপতিক পাগল বুলি ক'ব পাৰে। তাৰমানে যিগৰাকী ব্যক্তিয়ে কয় তেওঁৱে মানসিক চিকিৎসা কৰাৰ প্ৰয়োজন আছে। মোৰ ফালৰ পৰা ক'বলগীয়া এটাই, দেশৰ আইন নিয়ম কানুন মানি ধৰ্মীয় ৰীতি নীতি মানি যিটো কৰিলে যিটো অঞ্চলত যিটো কৰা সম্ভৱ সেইটো কৰাই ভাল। একজাক্টলি আইনমতে কৰিব লাগিব। আইনৰ ক্ষেত্ৰত তাতে ধৰ্মীয় ৰীতি নীতিৰ ক্ষেত্ৰত কিছু সকাহ দিয়া আছে, গতিকে সেই সকাহখিনি য'ত মানে আইনমতে উপভোগ কৰিব পাৰি সেইখিনি উপভোগ কৰিব লাগিব। মানিকপুৰৰ পৰা ইমৰান হুছেইনৰ ৰিপৰ্ট, সংবাদ প্ৰহৰী।